নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টোৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যি আলোচনা কৰিব ওলাইছোঁ এই টপিকটো হ'ল অসমীয়া ভাষাত বড়ো কছাৰীসকলৰ বা বড়ো কছাৰী শব্দৰ প্ৰভাৱ। এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। অসমীয়া ভাষাত ত্ৰিবদ বৰ্মীৰ উপাদান বুলি ক'লে এই প্ৰশ্নটো কিন্তু খুবেই ইম্পৰ্টেণ্ট। অসমীয়া ভাষাত ত্ৰিবদ বৰ্মীৰ উপাদান বুলিলে কি বুজা? তেতিয়া আমি কিন্তু অসমীয়া ভাষাত ডিমাছাসকলৰ উপাদান, অসমীয়া ভাষাত বড়ো কছাৰীসকলৰ উপাদান, অসমীয়া ভাষাত টাই আহোমসকলৰ উপাদান বা তেওঁলোকৰ শব্দৰ যি মিল আছে অসমীয়া ভাষাৰ সৈতে, সেইখিনি সকলো কিন্তু পইণ্ট ৱাইজ লিখি পেলাই উত্তৰটো তৈয়াৰ কৰিব লাগিব। কিন্তু আজি মই অসমীয়া ভাষাত ত্ৰিবদ বৰ্মীৰ উপাদানৰ এটা পইণ্ট, অসমীয়া ভাষাৰ বড়ো কছাৰী শব্দৰ প্ৰভাৱ, এইটোহে আজি আলোচনাৰ বিষয় হিচাপে লৈছোঁ। গতিকে এই ভিডিঅ'টোৰ মাজত অসমীয়া ভাষাৰ বড়ো কছাৰী শব্দৰ প্ৰভাৱৰ বিষয়েহে আলোচনা কৰিম। ইয়াৰ পিছৰ ভিডিঅ'খিনিত মই অসমীয়া ভাষাত টাই আহোমসকলৰ প্ৰভাৱ, অসমীয়া ভাষাত ডিমাছাসকলৰ প্ৰভাৱ, এই গোটেইখিনি কথা আলোচনা কৰা হ'ব। আৰু ইয়াত হেণ্ডৰাইটিং অকণমান ইমান ভাল হোৱা নাই। হেণ্ডৰাইটিং যদি বুজিবলৈ অসুবিধা হৈছে আপোনালোকে কমেণ্টত জনাব। আৰু লগতে আপোনালোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে, মোক বহুতে কমেণ্ট কৰে প্ৰশ্নটো যদি আপুনি উত্তৰ দিলে ভাল হ'লহেঁতেন। আপোনালোকে প্ৰশ্নবোৰ দিবচোন, মই ট্ৰাই কৰিম প্ৰশ্নবোৰৰ উত্তৰ নোটছ আকাৰে বনাই আপোনালোকক দিবলৈ। আজি মই ট্ৰাই কৰিছোঁ এইটো নোটছ আকাৰে দিবলৈ। আপোনালোকে যদি পৰীক্ষাত যদি আহে অসমীয়া ভাষাত বড়ো কছাৰী শব্দৰ প্ৰভাৱ, তেতিয়া পইণ্টখিনি লিখিলেও কিন্তু নম্বৰ পাব, মানে লিখিব পাৰিব। আৰু লগতে আপোনালোকে আৰু ষ্টাডি কৰিব আৰু নতুন পইণ্ট আৰু কিছুমান কথা যদি ইয়াৰ লগত সংযোগ কৰিব পাৰে বহুতেই ভাল হয়। তেতিয়াহ'লে ব'লক আহক আমি ভিডিঅ'টোৰ মাজেৰে অসমীয়া ভাষাত বড়ো কছাৰী শব্দৰ প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ। অসমীয়া ভাষাত বড়োসকলৰ বা বড়ো কছাৰীসকলৰ প্ৰভাৱ অত্যন্ত বেছি। বড়োসকলে অসমৰ আদিম অধিবাসীসকলৰ অন্যতম। আদিম অধিবাসী সোণোৱাল কছাৰী, বড়ো, ডিমাছা এইসকলৰ ভিতৰত বড়োসকল অন্যতম অধিবাসী। এওঁলোকে নিজৰ মাজত নিজৰ ভাষাৰে কথা পাতিলেও অসমীয়া ভাষাক প্ৰায় প্ৰথম ভাষাৰ দৰেই ব্যৱহাৰ কৰে। এইটো একেবাৰে সঁচা কথা। মোৰ এনেকুৱা বহুত বন্ধু বান্ধৱী বড়ো আছিল, যি আমাৰ লগত ইমান ধুনীয়াকৈ বড়ো ভাষাত কথা কয়। তেওঁলোকে খুব ধুনীয়াকৈ অসমীয়া ভাষাত, মইতো অসমীয়া ভাষাত কথা কয়, মানে খুব ধুনীয়াকৈ অসমীয়া ভাষাটো ক'ব পাৰে। কিন্তু মই বড়ো ভাষাটো ক'ব নোৱাৰোঁ, সেইকাৰণে অকণমান দুখ লাগে। কিন্তু তেওঁলোকে নিজৰ ভাষাটো সুন্দৰকৈ ক'ব পৰা জনাৰ উপৰিও নিজৰ অসমীয়া ভাষাটোকো কিন্তু খুব সাৱলীল আৰু সুন্দৰভাৱে ক'ব পাৰে, লিখিবও পাৰে। বড়ো কছাৰী ৰজাসকলে অসমীয়া ভাষাৰ কেইবাজনো কবি সাহিত্যিকৰ পৃষ্ঠপোষকতাও কৰিছিল। এইবোৰ কাৰণতে বড়ো ভাষাৰ প্ৰভাৱ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু শব্দ একেও দিশতে স্পষ্ট। অসমীয়া ভাষাত দন্তমূৰ্ধন্যৰ পাৰ্থক্য নোহোৱা হয় দন্তমূলীয় হোৱা, মূলত নাথাকিলে অনুনাসিক হোৱা, অল্পপ্ৰাণৰ ঠাইত মহাপ্ৰাণ হোৱা আদি অসমীয়া ভাষাৰ বৈশিষ্ট্যৰ মূলতেও বড়ো গোষ্ঠীৰ প্ৰভাৱ বুলি ভবা হৈছে। এতিয়া আমি শব্দগত সাদৃশ্য কিছুমান চাম, মানে বড়ো ভাষাৰ শব্দৰ লগত অসমীয়া ভাষাৰ শব্দৰ কি মিল আছে, সাদৃশ্য আছে, সেইখিনি মই ইয়াত তিনি চাৰিটা পইণ্ট দিছোঁ। সেই পইণ্টটো আমি আলোচনা কৰি যাম। মাছ মৰা সঁজুলি, মাছ আদি। আমি সকলোৱে জানো অসমৰ মাছ মৰা পদ্ধতি অন্য ঠাইতকৈ অলপ সুকীয়া। বাঁহেৰে সজা এনে সঁজুলি কিছুমানৰ নাম বড়ো গোষ্ঠীৰ পৰা অহাৰ সম্ভাৱনাই সৰহ। অসমীয়া সমাজত এনেকুৱা মাছ মৰা বাঁহৰ কিছুমান সঁজুলি আছে যিবিলাক নাম বড়ো গোষ্ঠীৰ পৰা অহা বুলিয়ে ধাৰণা কৰা হৈছে। এই শব্দবোৰ সংস্কৃত ৰূপো পোৱা নাযায়, যেনে পল, চোহৰা, জাকৈ, লাঙি, জাল, খোকা, এলেং মাছ, ভাঙনা, ভাঙন মাছ, চেঙেলী, চেঙনা মাছ ইত্যাদি। 2 নম্বৰ পইণ্ট, পানীৰ সৈতে সম্পৰ্কিত শব্দ। টিং, নাৱৰ টিং, টেকা, দলং, ডোং চাওতালী ভাষাতো পোৱা যায়। 3 নম্বৰ, জীৱ জন্তুৰ সৈতে সম্পৰ্কিত শব্দ। হুদু, জিনাৰ, আগ্ৰা, আলহলি, কৰঙা, বিজুলী ইত্যাদি। আৰু অন্যান্য কিছুমান শব্দ আছে যেনে মেনা, চং, চাং, জপনা, হেঙাৰ, হুলুং, টং, ডাঙৰি, গাজি, টেকেলি, টকোন, দুৱৰা, ফইটা, পৰমুটি, আৱৰা, খেচপেচ, খপৰা, দল, অষ্ট্ৰিকতো আছে, পিট, পিলিঙা ইত্যাদি শব্দবোৰ। আৰু অনেক কিছু শব্দও আছে যিবোৰ সকলোখিনি ইয়াত লিখা হোৱা নাই। বড়ো ভাষাৰ লগত মিল থকা শব্দ কামৰূপী উপভাষাতহে ব্যৱহৃত হয়। মান্য অসমীয়া তাৰে সমান্তৰালভাৱে হোৱা বেছিভাগ শব্দৰে মূল সংস্কৃত।
ইয়াতে মই সামৰণি মাৰিছোঁ। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে অসমীয়া ভাষাত বড়ো কছাৰী শব্দৰ প্ৰভাৱ অতি জৰে পৰা আছিল। আমি সকলোৱে জানো অসমীয়া জাতিটোৰ বিভিন্ন জাতি জনজাতিৰ সংমিশ্ৰণত গঢ়ি উঠা আৰু অসমীয়া জাতিত বিভিন্ন জাতি জনজাতিৰ ভাষাৰ শব্দৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। সেইদৰে অসমীয়া ভাষাত বড়ো কছাৰী শব্দৰো প্ৰভাৱ আছে। যেনে আমি দেখিলোঁ মাছ মৰা সঁজুলি, পানীৰ সৈতে জীৱ জন্তুৰ নামৰ লগত অন্যান্য শব্দ বড়ো ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে। মই নোটছটো ইমানতে সামৰি মাৰিছোঁ। আপোনালোকে আৰু বিভিন্ন ধৰণৰ বুক আছে, পঢ়ি আপোনালোকে আৰু কিছুমান কথা ইয়াত সংযোজন কৰিব পাৰিব। আজি এই নোটছটো বনাওঁতে মই সহায় লৈছোঁ 3খনমান কিতাপৰ। অসমীয়া ভাষাৰ ইতিহাস ডক্টৰ ৰমেশ পাঠক ছাৰৰ, তাৰপিছতে সত্যেন্দ্ৰনাথ শৰ্মা ছাৰৰ সাহিত্য সমীক্ষাত্মক ইতিবৃত্ত আৰু ডক্টৰ মহেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে বা উপকৃত হৈছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু হেণ্ডৰাইটিং ইয়াত খুব এটা ভাল হোৱা নাই, আপোনালোকে স্কিপ কৰি নোটছটো লিখি ল'ব পাৰিব বা স্ক্ৰীনশ্বট কৰিও নোটছটো লিখি ল'ব পাৰিব। আৰু আপোনালোকৰ মনত যদি এনেকুৱা কুৱেশ্যন আছে বা যিবিলাক কুৱেশ্যন খুব ইম্পৰ্টেণ্ট বা আপোনালোকে তাৰ নোটছখিনি লিখিব পৰা নাই বা বিচাৰিছে হেল্প, তেতিয়াহ'লে কমেণ্টত জনাব, কুৱেশ্যনটো লিখি পঠাব। ঠিক আছে, কুৱেশ্যনটো লিখি পঠাব বা টপিকটো লিখি পঠাব। মই চেষ্টা কৰিম টপিকটোৰ ওপৰত এটা নোটছ বনাই আপোনালোকক দিবৰ কাৰণে। ধন্যবাদ।